নমস্কাৰ মই পল্লৱী আৰু আপোনালোকে চাই আছে পল্লৱী গাঁৱৰ হোৱাত আৰু সকলোকে মোৰ চেনেললৈ পুনৰবাৰ আদৰণি জনাইছো আৰু আশা কৰো আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু লগতে উপকৃত হ'ব ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু সদায় কোৱাৰ দৰে কৈছো যদিহে মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব শেষত কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ একেবাৰে নাপাহৰিব আৰু প্ৰতি মাহে মাহে মই আপোনালোকৰ কাৰণে আপোনালোকৰ প্ৰশ্ন আৰু মোৰ উত্তৰ এটা ভিডিঅ' আগবঢ়াম যদি আপোনালোকে মোৰ বিষয়ে কিবা জানিব বিচাৰে কিবা প্ৰশ্ন কৰিব বিচাৰে তেতিয়াহ'লে কমেন্ট বক্সত জনাব মোক আৰু বেছি কথা নকৈ বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ফুলকেইপা চাই কোনটা ভাল লাগিছে আপোনালোকে জনাব আৰু কমেণ্ট কৰি জনাব আৰু কমেণ্ট কৰিলেহে মই আগলৈ ভিডিঅ' দি যাবৰ কাৰণে সাহস পাম আৰু আপোনালোকেও নতুন নতুন ভিডিঅ' দেখি থাকিব আৰু এইপাহ ফুল বহুত খুচৰ হয় কিন্তু ধুনীয়া লাগে আৰু ঘন হ'লে মিহি লাগে ফুলপাহ দেখিবৰ কাৰণে এই ফুলপাহ ইজি হয় আৰু যদি ঠেককৈ লগাই তেতিয়া দুপাহমান দিলেই হৈ যায় দুপাহমান আৰু দেখিবলৈও ধুনীয়া হয় আৰু আজিৰ ভিডিঅ'টো আপোনালোকক দেখাবলৈ মোৰ ইমানেই আছিলে আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক আজিলৈ বিদায় ল'লো ধন্যবাদ